আজি আমি আহিছোঁ আমাৰ ইউনিভাৰ্চিটি 8 মাহৰ পিছত সো ঘৰৰ পৰা ওলাওঁতে ভিডিঅ' কৰিবলৈ নহ'লে আহি পাই এতিয়া খোজকাঢ়ি কৰিবলৈ নহ'লে আহি আছো আমাৰ ৰাস্তাত এইটো হৈছে আমাৰ ৰাস্তাটো তো গৈ পাই লওঁ বহুত লৰালৰি হৈ আছে বাই বাই এজনী আমাৰ কোনো লেতেৰা মেতেৰা ছোৱালী এজনী আছে লেতেৰা ছোৱালী হাই লেতেৰা ছোৱালী এয়া আমি ইউনিভাৰ্চিটিত দেই মনে মনে একদম এপিনে লিখাত ব্যস্ত আমাৰ ৰাইজ হ'ব বুলি ক'লে মোৰ লগৰ ছোৱালী এইফালে পোহৰ এয়া হিমাশ্ৰী এয়া জ্যোৎস্না তাৰপিছত সেইফালে ঠেংমেলি কোন আছে জানো স্মিতা চাৰিকা পঞ্চমী এইফালে বহি আছে পূজা আৰু অকণমান ছাইড কৰি দিলে দেৱযানী এইফালে জ্যোতিষ্ণা এয়া অনুভূতি তাৰপিছত এয়া চুমকি তো এয়াই তাৰপিছত মই এয়া কৰি লওঁ স্বাগতম জনাব বিচাৰিছোঁ আজিৰ বিশেষ আৰু বিদায়ী শিক্ষক আমাৰ শ্ৰদ্ধা শিক্ষাগুৰু পংকজ ছাৰক লগতে স্বাগতম জনাইছোঁ আৰু মোৰ সহপাঠীসকলক স্বাগতম জনাই আজিৰ সমাগম মই আৰম্ভ কৰিব বিচাৰিছোঁ বিদায় চিৰসত্য আৰু এই বিদায়ৰ বাবে আজি আমি সমবেত হৈছোঁ এই সভাখনৰ আৰম্ভণি হ'ল যেতিয়া এই সভাখনৰো শেষ আছে ঠিক তেনেদৰে এটা শিক্ষকতাৰ জীৱন আৰম্ভ হৈছিলে এইখন মহাবিদ্যালয়ত বিশ্ববিদ্যালয়ত আৰু এই বিশ্ববিদ্যালয়ৰ পৰা আজি আমাৰ শিক্ষাগুৰু শ্ৰদ্ধাৰ পংকজ ছাৰ যাবলৈ ওলাইছে ইমান সোনকালে যে বিদায় দিবলগীয়া হ'ব মই ভবা নাছিলোঁ ছাৰে আমাৰ কাৰণে বহুত কৰিলে ছাৰৰ পৰা বহুত শিকিবলগীয়া আছিলে সেইখিনি শিকিলোঁ সেই আদৰ্শ লৈ ছাৰৰ আদৰ্শখিনি লৈ আমি জীৱনত আগুৱাই যাব লাগিব আৰু ছাৰৰ ভৱিষ্যত ছাৰলৈ ভৱিষ্যত থাকিলে একে কৰিব চৌৰভে ইয়াৰ পিছতে আমি এখন সম্বৰ্ধনা পত্ৰ ছাৰলৈ বুলি আনিছিলোঁ আৰু সেইখন মই পাঠ কৰি দিব বিচাৰিছোঁ এয়া আমাৰ বিদায়ী শিক্ষক মঞ্চত উপস্থিত হৈছে লগতে আছে আমাৰ নদাই ভদাই ছোৱালীকেইজনী আৰু দুগৰাকীমান আহিছে আহক আপোনালোকে যদি আপোনালোকে আহিব বিচাৰিছে তেতিয়াহ'লে সোনকালে আহক এয়া 1 2 গৈছোঁ কিন্তু য়েছ চাই ইউটিউবাৰ আমাৰ এখেত ইউটিউবাৰ আমাৰ মই ফোনটো হেৰি বাৰু মইতো মাহীমাকৰ জীয়েক হৈ আছোঁ অঁ দেখা পাইছেনে নাই বাৰু পাইছে টৰ্চটো জ্বলাই দিবি নি তাকে ভাবিছোঁ কিন্তু মই এইকণ এড কৰিম আকৌ হা আই কাণ্ট লেট ইট গ' ফ্লাছ মাৰি দেখোন বগান কৰিছে এনেকৈ হ'লে কেনেকৈ হ'ব এতিয়া আমাৰ মানে হৈ গ'ল আৰু দেই মিটিং চিটিংবোৰ তাৰপিছত এতিয়া আমি এইটো আমাৰ হেৰি মঞ্জিত দা এয়া মঞ্জিত দা কি আনিছে সুদা সেইখন লৈ সুদা নহয় নিবলৈ আহিছোঁ বাৰু
পাতিলে ৰ'ব বিশেষ এনেকৈ কোনে পাতিছে কেলে বাৰু সুধি দিলে ঘপকে না প্ৰেজেন্টেশ্যন দিব লাগিব তো আমাৰ হৈ গ'ল আৰু এতিয়া আমি যামগে তাৰপিছত সেইটো কাৰণে বেছি আৰু কৰি চ' আমাৰ হৈ গৈছে এতিয়া প্ৰেক্টিচ কৰিছে তাই আকৌ পাৰিবা বিয়াৰ কাৰণে প্ৰেক্টিচ বাই 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 গাৰ্লছ মোৰো ইউটিউব চেনেল এটা আছে যিটোৰ নাম জোস্নাছ ক্ৰিয়েশ্যন হয় আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু তাত থকা ভিডিঅ'বিলাক চাই লাইক কৰি দিব থেংক ইউ লিংকটো মই দি দিম লিংকটো ডেছক্ৰিপশ্যন বক্সত দি দিব তেনেকৈ মোৰ ভাগতো প্ৰমোশ্যন কৰি দিলে ভাল হয় আৰু কৰি দিম বাৰু ভিডিঅ'টো লাইক কৰিব বুলি কৈ দিয়া অ'কে বাই